শংকৰ মই উপস্থিত আছো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখ্য কাৰ্যালয় নগাঁও আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পঞ্চমখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক 11 বজাৰ পৰা অনুষ্ঠিত হয় 5:10 খন্তেক সময়ৰ আগতে আমাৰ এই সভাখন সমাপ্ত হৈছে আৰু এই সভাৰ জৰিয়তে আজি কেইবাটাও গুৰুত্বপূৰ্ণ যিটো সিদ্ধান্ত আছিল সিদ্ধান্তবিলাক আমি ললো বিশেষকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন সম্পৰ্কে আমাৰ সিদ্ধান্ত আজি কাৰ্যনিৰ্বাহকে গ্ৰহণ কৰিলে সীমিত উপস্থিতি মিতব্যয়তাৰে বাণিজ্য মেলা সম্পূৰ্ণ নাকচ কৰি গ্ৰন্থ বিপণন আৰু অন্যান্য কাৰ্যসূচীৰে এই অধিৱেশনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব আৰু 15 দিন অবজাৰভেশ্যনত থাকিব 15 দিন পৰ্যবেক্ষণত থাকিব পৰৱৰ্তী সময়ত আৰু এখন চিঠি যাব যদি পৰিৱেশ দ্ৰুতগতিত যদি ভাল হৈ যায় তেনেহলে অধিৱেশনৰ অলপ ৰূপ ৰহনটো বেলেগ হ'ব আৰু যদি পৰিস্থিতি বিশেষ বেয়া থাকে তেনেহলে আমি নিৰ্দেশনা পত্ৰ জিলাসমূহলৈ প্ৰেৰণ কৰিম জিলাসমূহে স্থগিতকৰণ কৰিছিল যে অধিৱেশন সেই অধিৱেশনবিলাকো মূলৰ অধিৱেশনৰ আগে আগে তেখেতসকলে সমাপ্ত কৰিব পাৰিব এটো আমি তেখেতসকলক জনাইছো তাৰ বাহিৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় দুটামান কাৰ্যসূচী যে আমাৰ অনুষ্ঠিত হৈ গৈছিল যেনে হুজাই জিলাত আমাৰ কেন্দ্ৰীয় যিটো প্ৰতিষ্ঠা দিব কেন্দ্ৰীয় সেৱা বাহিনী প্ৰতিষ্ঠা দিব আৰু ৰূপালী জয়ন্তী 25 সংখ্যক এই তাৰ যিটো হিচাপ আজি কাৰ্যনিৰ্বাহকে গ্ৰহণ কৰিছে ইয়াৰ লগতে নগাঁও যেটো আমাৰ 2 তাৰিখৰ 2 অক্টোবৰ যেটো গান্ধী জয়ন্তী আছিলে শান্তি দিৱস আছিলে আইমাতৃ কল্যাণ সমিতি এই হিচাপ আজি ইয়াতে দাখিল হৈছে গতিকে আমাৰ যেটো হুজাই জিলাৰ যিখন অতি বৰ্ণাঢ্য কাৰ্যসূচীৰে হুজাই জিলা শাখাই যে প্ৰতিষ্ঠা দিৱস আৰু ৰূপালী জয়ন্তী অনুষ্ঠিত কৰিছিলে এই অনুষ্ঠিত কৰা এই অনুষ্ঠানৰ হিচাপ দাখিল কৰাই নহয় তেখেতসকলে হিচাপত ৰাহি তেখেতসকলে যিখিনি ৰাহিধন এই ৰাহিধন মূল কাৰ্যালয়লৈ তেখেতসকলে আগবঢ়াইছে আৰু এই গোটেইখিনি হতি তেখেতসকলক ধন্যবাদ সহকাৰে তেখেতসকলৰ হিচাপ আজি দাখিল হ'ল আৰু হিচাপ মূলে আজি অনুমোদন কৰিছে পৰপত্ৰ চিঠিপত্ৰ পৰৱৰ্তী সময়ত যাব আৰু লগতে নগাঁও যেটো আইমাতৃ কল্যাণ সমিতি তাৰ হিচাপ আজি দাখিল হ'ল হিচাপ গ্ৰহণ কৰিলে মূলে অনুমোদন কৰিলে তেখেতসকলক কিছু টকা ৰাহি দি পেলাই আমাৰ এই হিচাপ তেখেতসকলে দাখিল কৰিছে গতিকে বেছি দিনৰ কথা নহয় অক্টোবৰ 2 তাৰিখ আৰু অক্টোবৰ 8 তাৰিখে দুটা কাৰ্যসূচী হৈ গৈছিলে দুইটা কাৰ্যসূচী সুন্দৰভাৱে আজি মূল কাৰ্যনিৰ্বাহকৰ হিচাপ দাখিল হৈছে